তাৰপিছতে ল'ৰা ছোৱালী নামা নাই, কিন্তু ড্ৰাইভাৰটো নামি পেলাই বনেট খুলিব তেওঁ কোচিছ কৰি আছোঁ, পৰা নাই। কিন্তু আমি ওচৰত গৈছোঁ, কিন্তু ভিতৰৰ পৰা অকণমান ধোঁৱা ওলাই আছে। তাৰপিছতে আমি ক'লোঁ তেখেতক, তাৰ ল'ৰা ছোৱালীকেইটা ফটককৈ আমি নমাই দিলোঁ। তাৰপিছতে আমি চালোঁ এইটো জুই লাগি আছে। আমি এই বালু দি ধূলি দি আমি বচাব বিচাৰিছোঁ, কিন্তু পৰা নাই। পিছতে লাহে লাহেকৈ উঠি গ'ল। তাৰপিছতে আমি তেখেতকে আকৌ ছাইড কৰাই পেলাই অলপ আঁতৰত থৈ পেলাই তাৰপিছতে আমি বেগখন নমাই দিলোঁ। তাৰপিছতে আমি দিলাই থানা OC ছাৰক আমি ফোন কৰিলোঁ। মানে গাড়ীটো ডিপুৰ পৰা টাউন পৰা আহি আছে আৰাম পৰা আহি আছে, ঠিকে ৰানিং চলি আছে। তো মানে পিছতে জুই মানে ধোঁৱা ওলাইছে। আৰে ধোঁৱা ওলাই গ'ল, গাড়ীটো কি হ'ল? মানে গাড়ীটো ৰখাই দিছে আমি। তো তাৰপিছতে ৰখাৰ পিছতেতো আৰু ওচৰৰ চবৰে মানুহবিলাকো আছিলে, আৰু কি ফায়াৰ এক্সটিংগুইছাৰ না এইবিলাকো মানে হেল্প লৈছিলে, মানে হ'লেও পৰা নাই। গাড়ীখন কি গাড়ী? গাড়ীটো মানে এইটো কিবা ব্ৰেজা আছিলে। ব্ৰেজা। কেইজন আছিলে নে যাত্ৰী কেইজন আছিলে গাড়ী? যাত্ৰীটো আমাৰ মিছেছ আছে,